নমস্কাৰ, মই ৰবিচন্দ্ৰ বড়ি। আপোনালোকে চাই আছে ৰবি চিজ বড়ি ভিডিঅ'। আজি আমি আলোচনা কৰিম আমাৰ যে পঢ়াত মন নভৰে বা পঢ়াত মন ভৰিবলৈ কি কৰিব লাগিব বা কি কৰিলে পঢ়িবলৈ মন যাব। তাৰ বাবে আমি আজি 3টা কৌশল বা নিয়ম আলোচনা কৰিম। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে মনোযোগেৰে চাই যাবা। তেতিয়াহে তোমালোকে বুজি পাবা যে আমি কি কৰিব লাগিব। বোলা আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা কথা তোমালোকে মন কৰা নে যে আমি দিনটোত সকলোবোৰ কামেই কৰিব পাৰোঁ, কিন্তু পঢ়া কামটোহে কৰিব নোৱাৰোঁ বা পঢ়িবলৈ গ'লেও পঢ়াত মন নভৰে। গতিকে আমাৰ পঢ়াত মন ভৰিবলৈ বা পঢ়িবলৈ মন যাবলৈ কি কৰিব লাগিব। এটা কথা তোমালোকে মন কৰিবা যে কৰ্মইহে ভাগ্য নিৰ্ধাৰণ কৰে। এতিয়া আমি কৰ্মখিনি কৰিবলৈ বা পঢ়াত মন যাবলৈ 3টা নিয়ম বা কৌশল জানি ল'ব লাগিব। যদি এই 3টা নিয়ম মনত বান্ধি ল'ব পাৰোঁ, তেতিয়া তুমি কেতিয়াও পঢ়াত ইমান দুৰ্বল নোহোৱা বা নপঢ়ো বুলি থাকিব নোৱাৰা। চ' সেই 3টা নিয়মনো কি আমি জানিলোঁ আহা। সেই 3টা নিয়ম হ'ল আগ্ৰহ, ইচ্ছা আৰু মনোযোগ। তোমালোকে হয়তো এনেকৈ ক'লে বুজি নাপাবা, গতিকে মই অলপ বহলভাৱে বুজাই দিওঁ শুনা। এতিয়া আমি প্ৰথম নিয়মটোৰ বিষয়ে জানো আহা, আগ্ৰহ। আগ্ৰহটো কিয় দৰকাৰ হয় পঢ়াত সেইটো জানি লোৱা। ধৰি লোৱা আমি এটা সাধু পঢ়ি আছোঁ, সাধুটো পঢ়ি হ'ল। এতিয়া যে সাধুটো পঢ়িলা, সাধুটো কিয় পঢ়িলা বা কিয় পঢ়িব মন গ'ল? কাৰণ হয়তো সেই সাধুটো তোমাৰ ভাল লাগে বা সাধুটো কাহিনীটো পঢ়োতে ভাল লাগি শেষ হ'ল, তুমি গমকেই নাপালা। এই যে তোমাৰ সাধুটোৰ কাহিনীটো পঢ়ি ভাল লাগিল বা পঢ়িবলৈ মন গ'ল, সেইটোৱেতো তোমাৰ আগ্ৰহ। কাৰণ তোমাৰ যদি আগ্ৰহ নাথাকিলে হয়, তুমিতো সাধুটো নপঢ়িলেই হয় বা সাধুটো আধাতে পঢ়ি এৰি গ'লি হয়। চ' এতিয়া আমি গম পালোঁ যে যিকোনো কাম এটা কৰোঁতে আগ্ৰহ বা হেঁপাহ থাকিব লাগিব। কাৰণ আগ্ৰহ বা হেঁপাহ নাথাকিলে তুমি যিকোনো কামতেই সফল হ'ব নোৱাৰা বা কামটো সম্পূৰ্ণৰূপে কৰিব নোৱাৰা। এতিয়া দ্বিতীয় নিয়মটোৰ বিষয়ে জানো আহা। দ্বিতীয় নিয়মটো হ'ল ইচ্ছা। ইচ্ছা পঢ়িবৰ বাবে কিয় দৰকাৰ হয় সেইটো এতিয়া আমি জানিম। ধৰি লোৱা তুমি এখন চিনেমা চাই আছা, যিকোনো চিনেমা। এতিয়া সেই চিনেমাখন কিয় চাই আছা? কাৰণ তোমাৰ ইচ্ছা আছে। ইচ্ছা থকাৰ বাবেতো চিনেমাখন চাই আছা। যদি তোমাৰ ইচ্ছা নাথাকিলেহেঁতেন তুমিতো সেই চিনেমাখন নাচালা হয় বা চালেও আধাতে এৰি গুচি গ'লা হয়। চ' আমাক পঢ়িবৰ বাবে ইচ্ছা দৰকাৰ হয়। এনেদৰে দৰকাৰ হয় শুনি লোৱা। এতিয়া যে তুমি চিনেমাখন চাই আছিলা, কিয় চাই আছিলা? ভাল লগাৰ বাবে নহয় জানো? বা চিনেমাখনৰ কাহিনীটো ভাল লগাৰ বাবে। এতিয়া সেই যে ভাল লাগিল, কিয় ভাল লাগিল? কাৰণ তোমাৰ সেই চিনেমাখনৰ প্ৰতি ইচ্ছা আছিল, সেইবাবেতো। ঠিক সেইদৰে আমাক পঢ়িবৰ বাবেও ভাল লাগিব, মানে ইচ্ছা থাকিব লাগিব। ইচ্ছা থাকিলেহে তুমি সেই অধ্যায়টো বা টপিকটো সম্পূৰ্ণৰূপে পঢ়িব পাৰিবা। এতিয়া আমি তৃতীয় নিয়মটোৰ বিষয়ে জানো আহা। তৃতীয় নিয়মটো হ'ল মনোযোগ। মনোযোগ আমাক পঢ়িবৰ বাবে কিয় দৰকাৰ হয় শুনি লোৱা। ধৰি লোৱা আমি এটা কাহিনী বা সাধু পঢ়ি আছোঁ। এতিয়া আমি সেই সাধু বা কাহিনীটোৰ প্ৰতি যদি মনোযোগেই নিদিওঁ, তেতিয়া আমি বুজি পাম জানো? নিশ্চয় নাপাওঁ। কাৰণ আমি সেই সাধু বা কাহিনীটো মনোযোগেই দিয়া নাই। যদি আমি মনোযোগ দিলোঁ হয়, তেতিয়াহ'লে আমি ফ্ৰেণ্ডছবোৰৰ লগত বা ককা আইতাৰ লগত সেই কাহিনীটো বা সাধুটো বিতংভাৱে ক'ব পাৰিলোঁ হয় বা সুন্দৰকৈ ককা আইতাৰ লগত আলোচনা কৰিব পাৰিলোঁ হয়। চ' এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা, আমি যিকোনো এটা লেচন বা টপিকটো যদি পঢ়োঁতে মনোযোগ নিদিওঁ, তেতিয়া আমি সেই টপিকটো বা লেচনটো কেতিয়াও বুজি নাপাওঁ। আৰু যদি সেই টপিকটোকে বা লেচনটোকে পঢ়োঁতে যদি মনোযোগ দিওঁ, তেতিয়াহ'লে আমি সুন্দৰকৈ বুজি পাম আৰু পৰীক্ষাত সেই টপিকটো বা লেচনটোৰ পৰা অহা যিকোনো প্ৰশ্নই সুন্দৰভাৱে কৰিব পাৰিম। চ' তোমালোকে এতিয়া নিশ্চয় বুজি পালা পঢ়াত মন ভৰিবৰ বাবে বা পঢ়িবলৈ মন যাবৰ বাবে কিয় আগ্ৰহ, ইচ্ছা আৰু মনোযোগ দৰকাৰ হয়। যদি আমাৰ মনত আগ্ৰহ, ইচ্ছা আৰু মনোযোগ এই 3টা থাকে, তেতিয়াহ'লে তুমি যিকোনো কামেই কৰিবলৈ সক্ষম হ'বা বা সম্পূৰ্ণৰূপে কামটো কৰিব পাৰিবা। So I think all students clearly are understanding this topic. If you clearly are understanding, I want this video like, comment and subscribe and share all your friends. Please.